গুড মৰ্নিং বন্ধুসকল, আজি এটা নতুন ব্লগ ভিডিঅ' লৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যোৱাকালি আমি আহি পালোঁ, ৰাতিয়ে হ'ল 11টামান বাজিল পাইনুট হোটেলৰ পৰা আহি পাওঁতে। তো পাইনুট হোটেল আহি পাওঁতে তো আজি মানে লাষ্ট ভিডিঅ'টোৰ মানে এণ্ডিং বনোৱা নহ'ল। তো সেইকাৰণে আজি ষ্টাৰ্ট কৰিছোঁ এই পাইনুট হোটেলৰ পৰাই আপোনালোকৰ ৰাতিপুৱাই ভিডিঅ'। তো আপোনালোকে এতিয়া মই আপোনালোকক পাইনুট হোটেলটো অলপ দেখাই দিওঁ, বলক। এইপিনে চাওক, পাইনুট হোটেল মানে এইটো এটা ৰিজৰ্ট টাইপৰে হয়। এইপিনে দেখিছে গোটেই মানে ফুল খোপাৰ ধুনীয়া ধুনীয়া চাই কাটিং কৰি ৰাখিছে। কিমান ডাঙৰ পাইন গছ দেখিছেনে? এইপিনে চাওক, গছবিলাক বহুত ডাঙৰ ডাঙৰ, সেইটো কাৰণে নামটো ৰাখিছে মানে পাইনুট, হোটেলখনৰ নামেই পাইনুট। তো এইখন মোৰ গাড়ীখন, ৰাতি আমি গাড়ীতে খোলোঁ। তো এইপিনে আমাৰ লগত আৰু এটা আহিছে, এইটো ইনোভা। নামটো কৈ দিয়া আকৌ, প্ৰথম দেখিছ বাবলু। বাবলু। তো এইটো হ'ল পাইনুট হোটেলটো। পাইনুট হোটেলৰ এইখিনি পাৰ্ক নিচিনা ৰাখিছে। এইটো ভিতৰলৈতো আমাৰতো যাব পাৰ্মিশ্যন নাই, আপোনালোকক বাহিৰৰ পৰাই দেখাই দিছোঁ। এইটো হ'ল ৰাস্তাৰ এণ্ট্ৰেঞ্চটো। তো এনেকুৱাই পাইনুট হোটেলটো এইটোৱে, মানে পুৰণা জামানাৰ বিল্ডিংবিলাক, ব্ৰিটিছৰ দিনৰ ঘৰ নিচিনা লাগে ঘৰবিলাক ন? ব্ৰিটিছৰ দিনৰ ঘৰ নিচিনা লাগে না? তো বন্ধুসকল, এতিয়া আমি চাহ খাব যাম। পুতুলে চাহ খুৱাব, দেখিছে পলাই পুতুলে চাহ খুৱাব বুলি ক'লে সি পলায়। হে, আজি ক'ত যাব প্লেনিংটো এতিয়ালৈ হোৱা নাই, পিছত গম পাম। যদি প্লেনিংটো হৈ যায় আপোনালোকৰ প্লেনিংটো হিচাপতে আপোনালোকক গোটেই কৈ যাই থাকিম। এতিয়া আমি চাহ খাব যাওঁ। সি খুৱাব, সি মাত্ৰ শুই উঠিছে। সি উঠিয়াটো সি মানে ৰাতি মোটামুটি 2টামান বাজিছে ন পাৰ্টি কৰি তোৰ। হে, গাহৰি মাংস। তো বন্ধুসকল, আপোনালোকক মই এটা বস্তু দেখাই দিওঁ, নতুন বস্তু যি মানে আমাৰ গুৱাহাটীত ফুটপাথত বিচাৰিলেও নাপায়। ইয়াতে হ'লে ফুটপাথতে আপোনালোকে পাই যাব। দেখিছেনে? এইপিনে চাওক, এইবিলাক চাওক, স্কচ। এইটো গজালি মেলিছে। হে, লৈ যাবি? এইপিনে চাওক, ওপৰত চাওক, এইবিলাক চাওক, এইয়া স্কচ, এই স্কচ লাগি আছে। ইয়াতে মানে এভেইলেবল এনেই পৰি থাকে। আমি হ'লে গুৱাহাটীত কিনি খায়ো পাত্তা নাপাওঁ। হে, তো বন্ধুসকল, আমি চাহ খাব আহিছিলোঁ। চাহ খাব আহি পিনে এতিয়া আমি ডাইৰেক্ট ভাতে খাই দিম। ৰাতি মানে ভাত খোৱা নহ'ল আমাৰ। তো এতিয়া ইয়ে মানে প্ৰথম মানে ভাত খাম বুলি ক'লে, ইয়েও খাম বুলি ক'লে। এতিয়া গোটেই সোপাই মানে ভাততে ভৰাই দিম। নাই, আমলেট होने से दीजिए ना। কি খাবি? তো এইপিনে চাওক বন্ধুসকল, দেওবৰৰ ৰাতিপুৱাৰ পুলিচ বজাৰ, ফুটপাথ। এইপিনে গল্ডেন জোতা। আমি মানে ভাত খাই আহি পিনে এতিয়া পুলিচ বজাৰটো মানে ৰাতিপুৱাটো অলপ ৱৰ্ক কৰি আছে। মানে পুলিচ বজাৰ ৰাতিপুৱা কেনেকুৱা হয়, সেইপিনে পুলিচ বজাৰ ফুটপাথত দোকান লাগিলেই আৰু এইপিনে লাগিলে। পুতুল কিবা ল'বি? ভাত খালোঁ। ভাত খালি? ইও ভাত খালে, সেইকাৰণে মানে এতিয়া একো নালাগে সিহঁতক। সেইটো কি? তো আজি ৰাতিপুৱা দেওবাৰ হয়, দেওবাৰৰ বজাৰটো ইমান ঠিক নহয়, মানে বেছি বজাৰ লগা নাই আজি দেওবাৰৰ কাৰণে। আজি চানডে শ্বিলং বন্ধ থাকে না, তো সেইকাৰণে পুলিচ বজাৰো মানে ইমান এটা বজাৰ নবহে। হয়তো দুৰ্গা পূজাৰ কাৰণে বহিব পাৰে, হয় সেইটো কাৰণে বহিছে পাৰে, নহ'লে চানডে নবহে না। তো লাগি আছে ফুটপাথৰ বজাৰ। এইটোৱে হ'ল শ্বিলং পুলিচ বজাৰ ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱাৰ বজাৰ আৰু এতিয়াৰ বজাৰ বহুত ডিফাৰেঞ্চ, তাকো বৰষুণ বতৰত। সেইপিনে চাওক, বৰষুণত ভিজি ভিজি আহিছোঁ বহুত।
তো বন্ধুসকল আমি গৈছিলোঁ আকৌ ৰাতিপুৱা গেছবিলাকো লৈ পিনে IMLলৈকে। তো তাতে দিনটো থাকিলোঁ, সেইটো ভিডিঅ' নকৰিলোঁ। জাষ্ট আহি পালোঁ আমি আকৌ পাইনউড হোটেললৈকে। তো হোটেললৈকে আহি পোৱাৰ পিছত আপোনালোকৰ ওচৰত মই এতিয়া কি ভিডিঅ' দিম। তো বলক অকণমান তলত যাওঁ। মানে পাইনউড হোটেলৰ তলতে worslekখন আছে। worslekখন অকণমান বাহিৰৰ পৰা দেখাই দিওঁ বলক আপোনালোকক, নে কি কয় বলক। মানে পাইনউড হোটেলখন আছে worslekৰ ওপৰতে। তো ওপৰৰ পৰা মোটামুটি 100 মিটাৰ 150 মিটাৰ গ'লে মানে worslekখন পায়। তো মই ইয়াতে দেখাই আছোঁ আপোনালোকক এতিয়া worslekটো। তো বন্ধুসকল আহি পালোঁ worslekটো। জাষ্ট আহি পালোঁ মানে আমি এই ৰাস্তাত আছোঁ। তো ৰাস্তাৰ পৰা এনেকুৱা মানে ঘূৰি পিনে এনেকুৱা গ'লে মানে worslek, য'ত মানে ইয়াৰ পৰা দেখাই পায়। এই পিনে চাই দিয়ক আপোনালোকে, এই worslek দেখাই পাইছে, দেখিছে। তো বন্ধুসকল চাওক, এইপিনে চাওক বটিং চলি আছে। গোটেই বটিং এইফালে বটিং। ক'ত ওলাব এতিয়া, বট চলি আছে না। কেনে হৈছে, ভাল লাগিছে। বন্ধুসকল আমি আহি পাইছিলোঁ worslekৰ ভিতৰৰ এৰিয়াখিনি আপোনালোকে চাইছে, দেখুৱাই আছোঁ। আৰু যিখিনি দেখুৱাব পাৰে মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আৰু ভিতৰলৈ যাওঁ বলক। worslek য'ত শ্বিলঙত আছে, এইটো আহিলে আপোনালোকক ভিজিট কৰিব, চাব পাৰিব। worslek ভাল হয়, বটিং চটিং গোটেই কৰিব পাৰে আপোনালোকে, ইয়াতে আহিব। এতিয়া আগত যাওঁ বলক। এইপিনে খাচী ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি মানে ফটোশ্বুট কৰি আছে, চাব পাৰে। ইয়াতে হয় কাউণ্টাৰ। খাচী ড্ৰেছবিলাক ল'ৰা হওক ছোৱালী হওক চবে পিন্ধিব পাৰে খাচী ড্ৰেছ ইয়াতে। তো আমি বাবুলৰ লগত আহিছোঁ দুটাই worslekত। এজনটো নাহিলে, মানে গাড়ীত টোপনি মাৰি আছে সি। তো আমি আহিলোঁ এতিয়া worslek চাই আছোঁ। এইপিনে গোটেই worslekবিলাক এইপিনে বটিং চলি আছে। তো বন্ধুসকল আমি অলপ ইয়াতে বহোঁ। এই বহিবি, গোটেই পানী, বৰষুণ যে পৰিছিল সেইকাৰণে পানী হৈ আছে, দেখিছে। এইপিনে গোটেই চাওক, গোটেই লেকখন। তো এতিয়া বহিবলৈ খুজিছিলোঁ আমি, ইয়াতে পুৰা পানী হৈ আছে, পানী কিনে বহিবই পৰা নাই। তো লেকটো এনেকুৱাই ঘূৰিলোঁ। এইটো গছ কাটি থৈ দিছে। তো এনেকুৱাই worslekটো মানে গোটেই চাইডৰ পৰা এনেকুৱা ঘূৰি আহিব পাৰে। গোটেই চাইডৰ মানে পুখুৰীটো গোটেই মানে ঘূৰিব পাৰে আৰু লেকটো গোটেই ঘূৰিব পাৰে। তো এনেকুৱাই ঘূৰা পাৰ্ক চিষ্টেমত বনাই থৈ দিছে। তো এইপিনে চাওক, গোটেই মানুহবিলাক আহি আছে, যাই আছে worslek। ইয়াৰ পৰা চিনাৰীটো ভাল আহিছে। তো বন্ধুসকল আমি worslek ঘূৰিলোঁ, আপোনালোকক দেখুৱালোঁ। এতিয়া যাওঁ বাহিৰলৈকে। তো বলক বাহিৰলৈকে যাওঁ।
ফাইনেলি বন্ধুসকল worslek চালোঁ, আপোনালোকে চালে। এতিয়া আহিলোঁ আকৌ হোটেললৈকে আহিলোঁ ৰিটাৰ্ণ। কি কৰি থাকিব তাতে চব মানে নক'ব আৰু কি কৰি থাকে, অলপ ল'ৰা ছোৱালীবিলাকে ঘূৰি থাকে। আমিতো ছিংগল গৈছোঁ না, বেয়া লাগে, সেইকাৰণে ৰিটাৰ্ণ ঘূৰি আহিলোঁ আপোনালোকক দেখুৱাই পিনে। তো এতিয়া ভিডিঅ'টো এণ্ডিং কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈকে ইমানে, বাই বাই।